বহুমূত্ৰ বা ডায়েবেটিছ হৈছে আন বহু ৰোগৰ প্ৰধান কাৰক। ইয়াৰ ফলত অন্য সাধাৰণ ৰোগৰো সঠিক চিকিৎসা কৰাত প্ৰায় অসুবিধা হয়। এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ ক্ৰমে ভোকৰ মাত্ৰা বাঢ়ি অহা, অলপতে ভাগৰুৱা অনুভৱ, চকুৰে অস্পষ্ট দেখা লগতে সঘনাই প্ৰস্ৰাৱ লগা। যদিহে এই বহুমূত্ৰ ৰোগৰ আগতীয়াকৈ সঠিক চিকিৎসা কৰা নহয়, তেনে ক্ষেত্ৰত ইয়াৰ ফলত আন বহুতো সমস্যাই দেখা দিব পাৰে। গতিকে পৰামৰ্শ আৰু চিকিৎসাৰ কাৰণে আজি মেডিচিটি গুৱাহাটীলৈ আহক। আপুনি লগ পাব আমাৰ ডায়েবেটিছ বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকল ক্ৰমে ডক্টৰ N.J. Bora, ডক্টৰ উজ্জ্বল গগৈ, ডক্টৰ যুৱৰাজ ভূঞা আৰু ডক্টৰ Samiran দাসক। অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে 8486483479 অথবা মেডিচিটি গুৱাহাটী ভঙাগড় GMCH ৰোড নিম কেয়াৰ হস্পিটেলৰ সমীপত ভঙাগড় গুৱাহাটী 05, মেডিচিটি গুৱাহাটী আদিত্য নভোটেলৰ হোটেলৰ সমীপত GS ৰোড দিছপুৰ 05, মেডিচিটি গুৱাহাটী হাতীগাঁও শেৱালি পথৰ বিপৰীতে মেইন ৰোড হাতীগাঁও 38। গতিকে পলম নকৰি আজি যোগাযোগ কৰক মেডিচিটি গুৱাহাটী।